মোৰ প্ৰিয় ৰাইজসকলক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ ইতিহাস প্ৰসিদ্ধ বৰভেটি নামঘৰত। আমাৰ ঘৰৰ ওচৰতে। ভাবিলোঁ মই আহিছোঁ যেতিয়া ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যোৰহাটৰ লোকসকল নিশ্চয় বৰভেটিলৈ আহিছে, আৰু যিসকল নাই অহা যোৰহাটৰ বাহিৰৰ, তেতিয়াহ'লে যদি যোৰহাট আহিছে তেনেহ'লে কিন্তু মালুপথাৰত থকা বৰভেটিলৈ নিশ্চয় আহিব। আৰু আপোনালোকে জানেনে, এই বৰভেটি নিৰ্মাণ কৰিছিল লক্ষ্মীসিংহৰ দিনতে, মানে আহোম ৰজাৰ দিনতে। মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজদেৱৰ পুত্ৰ সপ্তভুজে। তেতিয়া সপ্তভুজে অসমত সিঁচৰতি হৈ থকা প্ৰত্যেকজন শিষ্যৰ লগ লাগি একোচ পৰাকৈ মাটি এই দ ঠাইত দিছিল, আৰু তেতিয়াই বৰভেটি নিৰ্মাণ হৈছিল। আৰু কি জানে, ইয়ালৈ আহিলে যে মোৰ ঘৰলৈ ঘূৰি যাবলৈ মনেই নাযায়। ইমান ধুনীয়া পৰিৱেশ আৰু ইমান শান্তি, কৈছোঁ নহয়, ইয়াতকৈ আৰু বেলেগ একোৱেই নাই। আৰু কি জানে, উত্তৰ পূৰ্বাঞ্চলৰ বহুতো লোক ইয়ালৈ আহিছে, আৰু অসমৰ বাহিৰৰ এগৰাকীয়ে এই বৰভেটিক লৈ এটা প্ৰকল্প প্ৰস্তুত কৰিছিল। আজি অৱশ্যে বহুত বেছি মানুহ নাছিলে, সেইকাৰণে মেইন গেটখন মাৰি থোৱা আছিলে, আৰু ময়ো চাদৰ মেখেলা পিন্ধি অহা নাছিলোঁ, সেইকাৰণে বাহিৰৰ পৰাই সেৱা জনালোঁ। আৰু ইয়াত মনৰ আশা পূৰণ হ'বলৈ নিমখ দিয়াৰ প্ৰচলনো আছে। আৰু যে সেই বগা ঢিপটো দেখিছে বা সেই ঘন জংঘলখন দেখিছে, তাত যদি 7 পাক ঘূৰে তেনেহ'লে বিশ্বাস কৰে মনৰ আশা পূৰণ হয়। লগতে সকলোৱে বিশ্বাস কৰে ইয়াত এখন সোণৰ নাও আৰু বগা ঘোঁৰা আছে।